আমি ডক্টৰ আম্বেদকাৰ সমিতিৰ আন ঠাইৰ লগতে বিলাসীপাৰাতো ডক্টৰ বি.আৰ. আম্বেদকাৰ পৰিচালনা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 50তম মৃত্যুবাৰ্ষিকী পালন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে গভীৰ শ্ৰদ্ধা জনোৱা হয়। আৰু আবেলি আমি কেইবাটাও কাৰ্যসূচী পালন কৰিছোঁ। তাৰ ভিতৰত এখন মুকলি সভা আছিল। এই মুকলি সভা আমাৰ পৰিচালনা সমিতি সভাপতি মাননীয় শ্ৰীযুত দয়ালপাল ডাঙৰীয়াৰ সঞ্চালনাত হৈছিল। আৰু তাত বক্তা হিচাপে আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থকাৰিক ডক্টৰ হৰিচৰণ দাস আৰু বিলাসীপাৰা প্ৰাথমিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৃদয়েন্দ্ৰ দাস ডাঙৰীয়া মূল্যৱান ভাষণ ৰাখে। তেখেতসকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী ধাৰণা, তেওঁৰ যি আদৰ্শ, তেওঁৰ যি সংগ্ৰামী জীৱন, এইবিলাকৰ ওপৰত আমাৰ নতুন প্ৰজন্মৰ আগত দাঙি ধৰে। লগতে আজিৰ অন্যতম কাৰ্যসূচী আছিল শিশু আলোচনী উন্মোচন। আমি যোৱা বছৰৰ পৰা বিলাসীপাৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লিখনিৰে এখন শিশু আলোচনী পখিলা নামকৰণেৰে মুখ্য সম্পাদক আলতাফ হুছেইন, সম্পাদক ধনঞ্জয় সিনহাৰ নেতৃত্বত আমি প্ৰকাশ কৰি আহিছোঁ। এইবেলি দ্বিতীয় সংখ্যা আছিল জ্যোতি বিষ্ণু সংখ্যা, আৰু এই সংখ্যাটো আজি আমি উন্মোচন কৰা হৈছে। আজিৰ এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি উন্মোচন কৰিছে বিলাসীপাৰা মহাবিদ্যালয়ৰ গভাৰ্ণিং বডিৰ সভাপতি মাননীয় শ্ৰীযুত গৌতম চৌধুৰী ডাঙৰীয়া। তাৰ পাছতে এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈছে। এই সাংস্কৃতিক সন্ধিয়াত নানটু চৰকাৰ আৰু তেওঁৰ লগৰীয়াসকলে সংগীত পৰিৱেশন কৰিছে, ইয়াত নৃত্য পৰিৱেশন হৈছে। আৰু আমি আৰু এটা অনুষ্ঠান ইয়াৰ লগত সংগতি ৰাখি কৰিছোঁ। সেইটো হ'ল আমাৰ এই অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক, বিশেষ মুৰব্বীসকলক, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক সাহিত্য সংস্কৃতিৰ লগত জড়িত, সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলকো আমি বিশেষভাৱে ইয়াত সম্বৰ্ধনা দিয়া হৈছে। ইয়াৰ কাৰণটো হৈছে যাতে তেখেতসকলে, বিশেষকৈ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি সৃজনীমূলক প্ৰতিভা তাত প্ৰকাশ কৰাত যাতে সহায় কৰে। আৰু বিভিন্ন সংগঠনৰ মুৰব্বীসকলক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে যদি লিখা-মেলা কৰি থাকে, তেখেতসকলে যাতে যি সংখ্যা ওলাব, এই সংখ্যাৰ লগত যি নামকৰণৰ সংখ্যা ওলাব, সেই ব্যক্তিৰ লগত সংগতি ৰাখি তেখেতসকলৰ শিশুৰ উপযোগীকৈ যাতে লিখনি আমাক দিয়ে, যাতে পৰৱৰ্তী কালত আমি আৰু বেছিকৈ আৰ্টিকেল দি আমাৰ আলোচনী শিশু আলোচনীখন আমি সকলৰ কাৰণে প্ৰকাশ কৰি উলিয়াব পাৰোঁ। ধন্যবাদ।